যোৱাই নাই। আমি যাবলৈ ৰেডি কৰি আছোঁ। আমাৰ লগত আৰু এজন যাব, সি আৰু আধা ঘণ্টামানত আমাক জইন কৰিব। তাক ৰাস্তাৰ পৰা উঠাম, তাৰ পতাকা বান্ধি আছে যে। আন্ধাৰ এই আমি তেল ভৰাব লৈছোঁ আৰু সন্ধিয়া 6টা বাজিছে। আমাৰ এই মানুহকেইটা লগত যোৱা প্ৰবাল, চানী, সিহঁত দুটা গুৱাহাটী চৰা ভিডিঅ'ত দেখিছে চাগে। এতিয়া দীপজ্যোতি আমাৰ ধুবুৰীৰ পৰা আহি আছে আৰু এটা পোৱালি আছে আমাৰ নিখিল গাড়ীত। তো ব'লক, ওলাওঁতে বহুত টাইম লাগিল আৰু আজি ৰাতি আমি শিলিগুৰিত ষ্টে কৰিম ভাবিছোঁ। এতিয়া আমি কোকৰাঝাৰৰ ফালেদি গৈ আছোঁ। কোকৰাঝাৰ হৈ গোসাইগাঁৱত আমি হাইৱেত উঠিম। তো ব'লক, বেছি পলম নকৰোঁ, অলৰেডি বহুত লেট হ'ল। দুপৰীয়া 1টা বজাতে ওলোৱা কথা আছিল আৰু জানেই ল'ৰা মানুহৰ প্ৰগ্ৰেম। ছাডেনলি ওলাইছোঁ আমি, একো প্লেন নাই, যাম প্ৰয়াগৰাজ। তো ব'লক, ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। আঠটা বাজিছে আৰু অলপ আগত আমি আলিপুৰদুৱাৰ জাষ্ট পাৰ কৰি আহিছোঁ, বৰ্তমান ৱেষ্ট বেংগলত। আৰু আজি শিলিগুৰিলৈকে যাব চেষ্টা কৰিম। মেপত লগাইছোঁ 12টামান বজাত শিলিগুৰি পাম। অলৰেডি হোটেল বুক কৰিলোঁ। এতিয়ালৈকে জাৰ্ণিটো ঠিকে আছে, একো প্ৰব্লেম হোৱা নাই। দিনত 1টা বজাতে একচুৱেলি অহাৰ প্লেন আছিল, কিন্তু কিবা কিবি ব্যস্ততাত চবৰে কাম থকাত ওলাওঁতে আমি বিলাচীপাৰাৰ পৰা প্ৰায় 5টা 5:30 এনেকুৱাই আছিল, সন্ধিয়া লাগো এতিয়ালৈকে আৰু ভাগৰ লগা নাই, খুব ধুনীয়াকৈ আহি আছোঁ। ঠাণ্ডা ইমানো নাই। তো আজি শিলিগুৰিত ষ্টে কৰি কাইলৈ ৰাতিপুৱা আমি চেষ্টা কৰিম সোনকালে ওলাবলৈ, ডাইৰেক্ট প্ৰয়াগৰাজলৈকে যাম। কাইলৈ গোটেই দিনটো গাড়ী চলাব লাগিব। তো ইয়াতকেইটা আছে আৰু ইয়াতে আমি ফাষ্টেগত প্ৰবালৰ গাড়ীখনৰ ৰিচাৰ্জ নাই, কাৰণ ৱেষ্ট বেংগলৰ টোল গেট, প্ৰথমখন টোল গেট ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত আছে ইফালে। ৰিচাৰ্জ কৰা হৈছে বৰ্তমান, অকণমান ব্ৰেক লৈছোঁ। তাৰপিছত ব'লক লাহেকৈ আমি আগবাঢ়োঁ। ৰাতি বৰ বিশেষ দেখাবলগীয়া একো নাথাকে, আন্ধাৰ। তথাপিও কিবা কিবি যদি ইণ্টাৰেষ্টিং দেখাবলৈ থাকে এইখিনি মই ৰেকৰ্ড কৰিম। তো ব'লকচোন এতিয়া আগবাঢ়োঁ। হৈছে নাই? নাই চলি আছে, আৰু 5 মিনিটমান লাগিব। ইয়াত ট্ৰিপত আহি অফিচৰ কামত বিজি মানুহ, এতিয়াও ফোনত বুজাই আছে কিবা কিবি। আৰু গাড়ীত আহোঁতে ইহঁতকেইটাই VC এটেণ্ড কৰিছে। উপায় নাই, চব বিজি। আৰু দিনটো সেই অফিচৰ কামত ফচি আমাৰ দেৰি হ'ল। 1টা বজাতে ওলাই অহাৰ কথা আছিলে, ইমান দেৰি হয়তো আমি শিলিগুৰি পালোগৈয়ে হয়। ষ্টিল 8টা বাজিল যদিও লাহে ধীৰে গৈ থাকিম। আজি ৰাতিটো ৰেষ্ট কৰি কাইলৈ যিমান পাৰোঁ সোনকালে আমি ওলাই যাব চেষ্টা কৰিম, ডাইৰেক্ট প্ৰয়াগৰাজলৈকে। আমাৰ ফ্লেগখন খুব ধুনীয়াকৈ উৰি আহিছে, চাওঁ। তো গাড়ী এতিয়ালৈকে টিপটপ পাৰফৰ্মেঞ্চ দি আছে। তো ব'লক ৰিচাৰ্জটো কৰোঁ, তাৰপাছত আগবাঢ়োঁ। ভাইটি, তুমি কেতিয়াৰ পৰা ইয়াত কৰি আছা? দিবে কোনো ফাষ্টেগৰ ৰিচাৰ্জ কৰিলোঁ আৰু ওচৰতে চাহৰ দোকান এখন আছিল, চাহ খাইছে সিহঁতে। মই একাপ চাহ খাওঁ। আৰু কাইলৈ শিলিগুৰিৰ পৰা ডাইৰেক্ট প্ৰয়াগৰাজ যাব আছে। আমাৰ ডিষ্টেঞ্চ 813 কিলোমিটাৰ, প্ৰায় 16 ঘণ্টা মেপত দেখাই আছে। গতিকে ৰাস্তাত ৰখি মেলি যোৱালৈকেতো আৰু 2 ঘণ্টা, 18 ঘণ্টা লাগিব। তেতিয়া আমি সেইকাৰণে অলপ কনফিউজ হৈ আছোঁ, আজি ৰাতিয়ে গুচি যাওঁ অলপ দূৰ আগবাঢ়ি, নে
কাইলৈ আকৌ ৰাতিপুৱা ঠাণ্ডাত উঠিবলৈও অলপ মন নাযায়। যদি আমি 8টাতো যাওঁ ৰাতিপুৱা, কাইলৈ ৰাতি গৈ পাওঁতে আকৌ সেই 12টা 1টাই বাজিব। তো ৰাতিপুৱা আকৌ স্নানো কৰিব আছে। তো চাওঁ অলপ কথা পাতোঁ, ডিচাইড কৰিম। আজি অলপ ফ্ৰেছ হৈ আছোঁ গোটেইকেইটা, গতিকে ৰাতি যদি অলপ ডিষ্টেঞ্চ কভাৰ কৰিব পাৰোঁ, বেছি ৰাতি যদি টোপনি ধৰে তেতিয়া য'তে পাওঁ ত'তে থকাৰ আমি মাথা মাৰিছোঁ। তো চাওঁ অলপ কথা পাতোঁ, চাহকাপ খাওঁ তেতিয়ালৈকে, তাৰ পাছত আপোনালোকক জনাই আছোঁ। চাহ আহিলে, খালি চাহে খাইছোঁ, অলপ আঁতৰত গৈ ডিনাৰ কৰিবলৈ আছেই। শিলিগুৰি আছে আৰু 165, প্ৰায় 4 ঘণ্টাৰ ৰাস্তা। আৰু শিলিগুৰিৰ পৰা প্ৰয়াগৰাজ হয় 800 কিলোমিটাৰ। মানে আমি ইয়াৰ পৰা যাব আছে প্ৰায় আৰু 900 কিলোমিটাৰ। মানে আমি 150 কিলোমিটাৰ মানে আহিছোঁ বিলাচীপাৰাৰ পৰা। তো সেইকাৰণে ভাবিছোঁ আজি ৰাতি যদি অকণমান চলাই ডিষ্টেঞ্চটো কমাই থওঁ, কাইলৈ আমি সোনকালে গৈ পালোঁ হয়। কি বেল মাৰি আহিছে নেকি? অঁ 5টা, 10টা বাজিবলৈ 5 মিনিট আছে। আৰু আমি কথা পাতি একদম লাহেকৈ আহি আছোঁ। ৰাস্তাটো এতিয়া 4 লেন নহয়, আপোনালোকে জানে। যদি এইফালেদি আহিছে ছিকিম যায় যদি, হাচিমাৰা ফৰেষ্টখন অলপ আগত পাৰ কৰি আহিছোঁ। গোটেই হাবিবোৰ আছিল আন্ধাৰ। ইয়াতে এতিয়া আমি ভাত খাম, ভাত অৰ্ডাৰ দিছোঁ। ভোক লাগিছে আৰু দিনতো ভাত খোৱা নহ'ল। গোটেই মানুহকেইটা আমাৰ নামিছে, অলপ ইয়াতে ফ্ৰেছ হওঁ। শিলিগুৰি ইয়াৰ পৰা আৰু 2 ঘণ্টা লাগিব। চেষ্টা কৰিম 1টামান বজাত গৈ পাম। তাৰপিছত তাতে ৰেষ্ট কৰি কাইলৈ আকৌ ৰাতিপুৱা সোনকালে ওলাব লাগিব, কাৰণ কাইলৈ দিনটোত প্ৰায় 16-17 ঘণ্টা আমাৰ লাগিব গাড়ী চলাওঁতে। আৰু সেইফালৰ ৰাস্তাবোৰ আজিলৈকে গৈ পোৱা নাই। আৰু আমাৰ এইটো মোৰ বিশেষকৈ মোৰ মানে চবৰে হয়তো প্ৰথম যাত্ৰা গাড়ী লৈ এনেকৈ। ইয়াৰ আগত মই গাড়ী লৈ ছিকিমলৈকে আহিছিলোঁ, কিন্তু এইবাৰ একদম ৱেষ্ট বেংগল বিহাৰ পাৰ কৰি একদম UP-লৈকে প্ৰথমটো যাত্ৰা। খুব ভাল লাগিছে। আৰু ব্লগটো ৰাতি হোৱাৰ কাৰণে বৰ বিশেষ বাহিৰৰ দৃশ্যবোৰ মই ল'ব পৰা নাই, সেইকাৰণে দীঘলীয়া নকৰোঁ। ভাবিছোঁ শিলিগুৰিত থাকি কাইলৈ যোৱাৰ ব্লগটো অলপমান মিক্স কৰি এটাই ব্লগ কৰি পেলাম। আৰু একদম সময় নহ'ল দাড়ি চুলি কাটিবলৈও। ভাবিছোঁ গংগাত গা ধুই মেলিহে অলপ চুলি দাড়ি কাটিব লাগিব, গতিকে অলপ লেতেৰা লাগিব পাৰে, ইগন'ৰ কৰিব। আশা কৰোঁ ব্লগটো ইতিমধ্যে চাই ভাল পাইছে। আৰু আমি প্ৰয়াগৰাজলৈকে গৈ আছোঁ, মহাকুম্ভলৈকে, আপোনালোকে গম পাইছে। নিজৰ গাড়ী লৈ আহিছোঁ, গতিকে গোটেই প্ৰচেছটো আপোনালোক যদি আহিব খোজে, কাৰণ 26 ফেব্ৰুৱাৰীলৈকে কুম্ভ মেলা লাগিব। শিৱৰাত্ৰিৰ দিনা লাষ্টৰ স্নানটো আছে, গতিকে এতিয়াও সময় আছে, প্ৰায় এমাহমান সময় আছে। আপোনালোক যদি কোনোবা আহিব খোজে অসমৰ পৰা, তো মই চেষ্টা কৰিম গোটেই প্ৰচেছটো কভাৰ কৰিবৰ কাৰণে। আমি কিমান সময় লাগিল, ক'ত থাকিম, কিমানমান খৰচ আমাৰ গৈছে, বা আমি স্নান কেনেকৈ কৰিছোঁ, গোটেই নীতি নিয়ম যদি কিবা আছে সেইখিনি মই দেখাম। আপোনালোক যাতে আহিলে সুবিধা হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাব। তো ব'লক, এতিয়া ৰাতি হ'ল, ঠাণ্ডাও, ডিনাৰ কৰোঁ, তাৰ পাছত আগবাঢ়িম। ডিনাৰ টাইম, ৰাইজসকল আছে একদম কুম্ভ মেলালৈ যোৱাৰ একদম ড্ৰেছ আপ, অলৰেডি ড্ৰেছ কৰি আহিছে। এইটো খুলি গা ধুবই লাগে এতিয়া অকল, কি কয়? আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। এই চনী এই চাওক, গংগাত গা ধুব আৰু এইফালে ভিডিঅ' চাওক, ছোৱালী ৰিল চাই আছে ইনষ্টাগ্ৰাম। এতিয়া চেঞ্জ কৰি দিছে এছাই। আমাৰ প্ৰবাল ভাতটো অৰ্ডাৰ দিছোঁ। আমি নিৰামিষ খাই আছোঁ একচুৱেলি। অলপ মিনিমাম যিমানখিনি লাগে আৰু নীতি নিয়মখিনি মানো। এনেওতো মাছ মাংস খায়ে থকা যায়। চেষ্টা কৰিম দুদিন এটলিষ্ট নিৰামিষ খাওঁ গাটো ধোৱালৈকে। তাকেতো অলৰেডিতো খাই থকাই যায়, আমিতো জানেই আৰু ঘূৰি ফুৰা মানুহ। এটলিষ্ট মহাকুম্ভত গৈছোঁ যেতিয়া তাৰ এটা যিটো পৰম্পৰা আছে সেইটোতো ৰক্ষা কৰোঁ। খানাটো কি আহে চাওঁ, অহাৰ পাছত অলপ দেখাই আছোঁ। ভাতটো আহি পাইছে, ভেজ অৰ্ডাৰ দিছিল প্ৰবালে। কি দিছে আইটেম? পাপৰ দিছে, এটা ফুলকবি চব্জি এটা দিছে। কিবা আজি দিনতো ভাত খোৱা নাই?
প্ৰথম আমাৰ দুটা আজি প্ৰথম সাজ ভাত দিনটোৰ ৰাতিপুৱাৰ পৰা দৌৰি আছোঁ তো খাই লওঁ খাই পেলাই আপোনালোকক লগ পাইছোঁ ভাত খোৱা হ'ল আমাৰ জাষ্ট 10:30 বাজো আগবাঢ়ো এতিয়া বেছি দেৰি ৰখি থাকিব লাভ নাই কাৰণ আৰু 2 ঘণ্টা প্ৰায় যাব আছে আমাৰ এতিয়ালৈকে ৰাস্তাটো ভালেই হয় খালি 4 লেন নহয় সেইকাৰণে ট্ৰাকবোৰ আহি থাকে কাৰণে ইমান স্পীডত যাব পৰা নাই সেইকাৰণে সময়টো অলপ বেছি লাগিছে তো ব'লকচোন আমি আগবাঢ়োঁ আৰু বহুত দেৰি হ'ল এতিয়া আৰু ভিডিঅ' নকৰোঁ ভাবিছোঁ ডাইৰেক্ট শিলিগুৰি গৈ পেলাই আপোনালোকক লগ পাম ৰাতি 1 বাজিব হৈছে আৰু আমি জাষ্ট হোটেল পাইছোঁ শিলিগুৰি টাউনৰ মাজতে আছিল হোটেলখন মেপত অলপ খেলি মেলি ৰাস্তা দেখাই আছিল সেইকাৰণে খোজকাঢ়িয়ে বিচাৰিলোঁ অলপ এইখন আগত হোটেল এই তাতে আছে কাৰণ আমাৰ গাড়ী তো ব'লক হোটেলখনত চেক ইন কৰোঁ চেক ইন কৰি আপোনালোকক আজিৰ দিনটোৰ গোটেই জাৰ্ণিটোৰ বিষয়ে অলপ কৈ আছোঁ তাৰপৰা ভিডিঅ'টো তাতে সামৰিম তো ব'লক আগবাঢ়ো পাই গ'লোঁ বাবাই মিলাইছে আৰু এইখন আমাৰ হোটেলখন গাড়ী পাৰ্কিঙত লগাওঁ বহুত দেৰি হ'ল ৰাতিপুৱা আকৌ ওলাই যাব আছে ব'লক আগবাঢ়ো আছে ডিক্কিটো মাৰা ফ্লেগখন ফাটি গৈছে আমাৰ মেৰামতি কৰিব লাগিব বতাহত হাইৱেত কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব উঠি অকণমান ঠিক কৰিম বস্তুখিনি ল'লোঁ হোটেল পাম ট্ৰি লজ বুলি শিলিগুৰি মেইন টাউনতে লগ হ'ল না হোৱা নাই কোনোবা এখন দৰ্জা খোৱা নাই হোটেল পাম ট্ৰি লজ বুলি এখন বুক কৰিছিলোঁ অনলাইন 5জন মানুহ আমি 2টা ৰুম 3600 লৈছে 1 বাজিলে ৰাতি বহুত দেৰি হ'ল আমি বিলাচীপাৰাৰ পৰা ওলাওঁতে 6টাই বাজিছিলে তো মাজত ৰাস্তা খুব অলপমান বেয়া আছিল বহুত বেছিও বেয়া নহয় অলপ শ্ল' আহিলোঁ আমি তো ব'লক এতিয়া হোটেলত চেক ইন কৰোঁ তাৰপিছত ৰুমটো অলপ দেখাম কেনেকুৱা হয় 3600ৰ ৰুম হয়নে নহয় একচুৱেলি তাৰপিছত ভিডিঅ'টো তাৰ পৰা সামৰিম তো ব'লক আগবাঢ়ো আউট পেচেণ্ট ডিপাৰ্টমেণ্টেদি সোমাইছোঁ যে হোটেলখন একচুৱেলি আই ক্লিনিক এখনৰ ওপৰত হয় সেইকাৰণে সোমাওঁতে আউট পেচেণ্ট ডিপাৰ্টমেণ্টত সোমাইছোঁ আমি হস্পিটেলত অহা নাই হস্পিটেল যেনেই লাগিছে লিফ্টত যাওঁ একদম টপ ফ্ল'ৰত আছে কিমান ফ'ৰ্থ হ'ব নেকি ৰিচেপশ্যন 2nd ফ্ল'ৰ খুলজা চিম বহুত দেৰি হ'ল ৰিচেপশ্যন মানুহ শুইছেই হোটেল এণ্ট্ৰিটো কৰক সিহঁতে তাৰপাছত ৰুমটো দেখাইছোঁ ন হোটেলখনো দেখাওঁ চেক ইন হ'ল জাষ্ট ৰুমটো এইটো চাফা হৈ থাকোঁতে দেখাই দিছোঁ কাৰণ ৰাতিপুৱালৈকে লেতেৰা হ'ব দীপ আহিল মোৰ লগত বাথৰুম আছে এইফালে সিহঁতৰ ৰুমটো চাওঁ এবাৰ 3টা মানুহ থাকিব লাগিব এক্সট্ৰা মেট্ৰেছ দিব খুজিলে কিন্তু তেওঁলোকে কৈছে বিচনাখন ডাঙৰ এবাৰ চাওঁ এক্সট্ৰা মেট্ৰেছৰ প্ৰভিজন আছে লাগে যদি কোৱা নহ'লে এইটো চিয়'ৰ মই এবাৰ প্ৰবালৰ ফোনত ব্লগ বনাই আছোঁ মোৰ ফোনত ষ্ট'ৰেজ নাই
তো ভিডিঅ'টো সামৰো ৰুমত গৈ তাৰপিছত এক ফোনটো মই জমা দিব লাগিব তো ফাইনেলি আপোনালোকে দেখিলে আমি একদম এটা আনপ্লেন ট্ৰিপ হয় একচুৱেলি আমি ফেব্ৰুৱাৰীৰ 23 তাৰিখে যোৱা কথা আছিল মহাকুম্ভ মেলালৈ কাৰণ 26 ফেব্ৰুৱাৰীত শিৱৰাত্ৰিৰ দিনা আমাৰ যিটো লাষ্ট চাহি স্নান আছিল সেইটো কৰিম বুলি ভাবিছিলোঁ কিন্তু ছাডেনলি অফিচৰ কিছুমান কাম ওলালে আৰু ফেব্ৰুৱাৰী মাহত অলপ অফিচৰ বহুত ব্যস্ততাপূৰ্ণ কাম আহি আছে সেইকাৰণে কালি আবেলি ভাবিলোঁ আমি যে 29 তাৰিখৰ যিটো মৰ্ণিং ৱাক স্নান সেইটো এটেণ্ড কৰিম আৰু কুম্ভ মেলা যিহেতু চলি আছে আৰু এক মাহমান আছে তো সেইকাৰণে ঘপককৈ আহিলোঁ আহি আজি অফিচৰ কাম কৰি আমি পেকিং কৰি ওলোৱালৈকে প্ৰায় সন্ধিয়া হৈ গ'ল আৰু আজি শিলিগুৰিলৈকেহে আহি আমাৰ পোৱা হ'ল এতিয়ালৈকে কাইলৈ প্ৰায় 16 ঘণ্টা গাড়ী চলাব লাগিব আকৌ তাৰ পাছত আমি প্ৰয়াগৰাজ পাম বলক এতিয়া আমি ৰুমত সোমাওঁ আৰু ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ কাৰণে ধন্যবাদ দীপ আৰু মই আজি ৰুমমেট তো কি হয় চাবি গাড়ী চাবি অঁ এইটো ওপৰত তলত যোৱা নেকি ময়ো যাম মোৰ পাৰ্চটো থাকি গাড়ীত তো লাষ্ট এবাৰ গাড়ীত যাওঁ গাড়ীত মোৰ পাৰ্চটো আৰু পানীৰ বটল থাকিল নমাই ন ভিডিঅ'টো ইয়াতে সামৰিছোঁ কাইলৈ ৰাতিপুৱা আপোনালোক লগ পাম তো গুড নাইট বাই বাই